নৰ্থ ইষ্টৰ কোনখন ষ্টেটত আটাইতকৈ বেছি ক্ৰাইম হয়? NCRB অৰ্থাৎ নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ ছাৰ্ভে অনুযায়ী আমাৰ নৰ্থ ইষ্ট ষ্টেটসমূহৰ মাজত প্ৰতি 1 লাখ জনসংখ্যাৰ বিপৰীতে টোটেল ক্ৰাইম ৰেট যদি কমৰ পৰা বেছিলৈকে চাব যাওঁ, একেবাৰে কম নাগালেণ্ড 67.2, তাৰ পাছত মণিপুৰ 101, মেঘালয় 104, ছিকিম 107.4 আৰু ত্ৰিপুৰা 117.3, আনহাতে অৰুণাচল প্ৰদেশ 197.7, মিজোৰাম 262.2 আৰু শেষত 379 প্ৰতি 1 লাখ পপুলেশ্যনৰ সৈতে টপত আছে আমাৰ ৰাজ্য অসম। ইয়াৰ লগতে নৰ্থ ইষ্ট তথা ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰত অসমত হিংসাত্মক অপৰাধৰ হাৰ সৰ্বাধিক আৰু ইয়াত হত্যাৰ লগতে অপহৰণৰ হাৰো দিনক দিনে বৃদ্ধি পাই গৈ আছে। ইয়াৰ উপৰি নাগালেণ্ডত অপৰাধৰ হাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সকলোতকৈ কম। গতিকে অসমৰ এই হাই ক্ৰাইম ৰেটৰ ওপৰত তোমাৰ অপিনিয়ন কি? আৰু তুমি কেনেধৰণৰ একশ্যন লোৱাটো বিচাৰা চৰকাৰে? তেন্তে আজিকে শিকিলা।